Assam Dy.speaker MLA Dr.Numol Momin Pardonron pen methang aconstituency arlo exam adim along kahumri pon asonse dolamara along ta kapaleda. Inkoi rapho arni deobogri constituency arlo dolamara along ta Dr.Numol Momin wangsi BJP asong keklema tumpen BJP Mandal office along kachingki chingwai teka. Kedam tang sunira inkoi raisi anengkan MLA kilik aprang rat ame along kachichak alam hei iklem ji lapen rat atum akenangsot mihiring solar lapen JJM pen kiklem bom asai hei along e ingpupon anpar tovar aputha kachithan je aphansi pini dadhora polling station along rong asor atum pen me ingnipon me along aluhi aman pen Dr.Numol Momin BDC Chairman Sarkoirong Phar Dolamara Municipal Board Chairman Mongol Singh Terang Social Welfare Board Chairman Run Rongpi Anparta Ongdung Kithe Kiding Atum Chitong Dun Dy.speaker Dr.Numol Momin Pen Ajok Rangkia Thengno Kaninche Nation Bu Nation Lang Bu Adu kabe apanta suri akadong nangpajiriklo kadong অলপ পাৰিছে না ঠিক আছে না ভুল হৈছে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা মোদী হেম লংলব অৰুণোদয় লংলো ফ্ৰী ৰেচন লংলমা লংলো রাস্তাটো লাগে না আতবার দলংটো বনাই দিম এবার বারে সৰু আছে কাৰণে বনোৱা নাছিল এবার অলপ বেছি ভোট পাইছে না এবার চিন্তা কৰিছে আমাৰ জুলাই আগষ্ট মাহত টেন্ডাৰ হ'ব মালাচিৰ পৰা ইফালে আৰু যিমান দলং আছে তাৰ ধৰালৈকে আমি দলংটো হলে হৈ যাব ৰাস্তাটো নালাগে হবলা ৰাস্তাও লাগিব দলংটো বনাই লম ফাৰ্ষ্ট দলং সেকেন্ড ৰাস্তা হ'ব আৰু পানী লাগিব নাই মেচিন জল জীৱন মিছন আজি ফাউণ্ডেশ্যন লে কৰিছে সব ঘৰতে ৰাস্তা পানী পাব আৰু এইটো মেডিচিন দিয়া পানী বেমাৰ নালাগা পানী ভাল পানী দেই মুঠি পানী মুঠি ঘৰ পাইছে মুঠি চাউল পাইছে হয়নে নহয় এতিয়া মুঠি পানী আকৌ এতিয়া মুঠি দলং বনাই দিম মুঠি আৰু মমিন একে দলঙে হ'ব আৰু খালি পানীটো আৰু এইটো একদম পিয়ৰ মুঠি ঠিক আছে আৰু কি প্ৰব্লেম আছে কাৰেণ্ট কারেন্ট পোৱা নাই সোলার পাইছে নাই সোলার পালে আর কি কারেন্ট লাগে এটো কারেন্ট হসপিটাল কি মালাসি হসপিটাল আছে না ওচৰতে রাস্তা বনাই দিম হৈ যাব ওচৰতে পাই যাব না সাব সেন্টার নাই ইয়াতে ঠিক আছে মই কাউন্সিল ইএম লগতে কথা পাতিম সাব সেন্টাৰ এটা দিলে মালাসিটো আমি আপগ্ৰেড কৰি দিম মালাসিটো আমি এতিয়া কিমান বেড আছে একদম দৌৰ মাৰিলে মালাসি পাই যাব হয় না হ'ব নাই কাৰেণ্টৰ সোলাৰটো এতিয়া ঠিক আছে বেটাৰী ঠিক আছে বেটারি ঠিক আছে নাই বেয়াটো ঠিক কৰা নাই কিনি আনিবি আকৌ বেটারি মানে চলিলে পুৰণা তেল চেল ঢালিব লাগিব 5 বছৰ মান হৈ গ'ল নেকি নাই কেইমাহ হ'ল এইটো লিষ্ট বনাবি এইটো আমি দিম দেই চাউলটো সবে পাই না ভাল কথা এইটো এলেহুৱা হৈ গৈছে চাউল পোৱা কাম কৰিব নাযায় ঘৰতো এইবিলাক লগাব লাগে এইবিলাক দামী বস্তু পইচা বহুত পায় এনেই MLA MSC পইচা বিচাৰি খোজাতকৈ নিজে কৰিলে বেছি লাভ আছে হয় না
এতিয়াহে পইচা নোখোৱা মানুহক ভোট দি পেলাই জিকাব পাৰিব। নহ'লে ইলেকশ্যনত আহি পইচা দি দিব, 5 বছৰ নাহে, কেনেকৈ হ'ব? হয় নে নহয়? এতিয়া আমি এইটো আজি আহিলোঁ নাই ইয়াতে ডেভেলপমেণ্টটো খাটাং। কাৰণ মই য'ত য'ত দেখিছে এই জেগাবিলাক এটা আইডিয়া হৈ যায়। এইটো অহা নাছিলে, ফাৰ্ষ্ট টাইম আহিছে আৰু ইমান জম্বিলি আথাং লগতে আমাক ৱেলকাম কৰিছে। সেইকাৰণে আই এম ভেৰি থেংকফুল। মই বেছি ধন্যবাদ দিছে। সেইকাৰণে আমি যেনেকৈ মৰম কৰি ৱেলকাম কৰিছে, আমিও তেনেকৈ ব্ৰিজ, দলং, ৰাস্তা এইখিনি বনাম দেই, হ'ব? আৰু অৰুণোদয় কোনোবা পোৱা নাই যদি লিষ্টবিলাক দিবি, আমি ছেকেণ্ড ফেজত আৰু দি দিম দেই। কিন্তু পাব এতিয়া 1400 পাব। চেল্ফ হেল্প গ্ৰুপ ল'ব ল'বা? কিমান আছে চেল্ফ হেল্প গ্ৰুপ? সকলোৰে বেংক একাউণ্ট আছে নাই? বেংক একাউণ্ট হলো বেংক একাউণ্ট আছে? 18 গ্ৰুপ আছে। 18 গ্ৰুপত একটা গ্ৰুপত 10টা আছে। 10টাত বেংক একাউণ্ট আছে নাই চবৰে? ইণ্ডিভিজুৱেল না অকল গ্ৰুপৰে আছে? নিজৰ আছে নাই? চবৰে আছে? আৰু যদি নাই ইমিডিয়েট বনাবি। আমি চৰকাৰ ফালৰ পৰা 1000 টকা উমাই দিম তাতে। সেইটো কিন্তু খাব নোৱাৰে, সেইটো খাবলৈ নহয়, একাউণ্টটো চালু কৰিবলৈ। সেইটো উইথড্ৰ কৰিব নোৱাৰিব। চালু হোৱাৰ পিছতে আপুনি গাহৰি পুহিব, শাকক না শাকাচৌবিলাক পুহিব নে মুৰ্গী পুহিব না ছাগলী পুহিব? এটা এপ্লিকেশ্যন দিব লাগিব, আধাৰ কাৰ্ডটো থাকিব লাগিব। এপ্লিকেশ্যন দিলে আপোনালোকক বিজনেছ কৰিবলৈ কাৰণে আমি আকৌ 10,000 ভৰাই দিম। এই 1000টো ড্ৰ কৰিব নোৱাৰিব, কিন্তু এই 10,000টোৱে ইউজ কৰিব পাৰিব। কোনোবাই ফাকাচো আনিব, কোনোবাই মুৰ্গী আনিব, কোনোবাই হাঁহ আনিব, আৰু কোনোবা কৈছে নাই আমি এইটো কি কয় পোহৰ বনাব, এইটোও পাৰিব। তেনেকুৱা এপ্লিকেশ্যন দিব, আমি ফৰৱাৰ্ড কৰি দোকান খুলিব, কোনোবা চিমেণ্ট লোহা এনেকৈ খুলিব, 1.5 লাখ টকা দিম। সব বেংক একাউণ্ট আধাৰ কাৰ্ড বনাই থৈ দিবি। এতিয়া গভৰ্ণমেণ্টৰ ফাণ্ড আহিলে লগে লগে এপ্লিকেশ্যন দিবি, আমি ফৰৱাৰ্ড কৰি দিম, এইটো চেংচন হৈ যাব। 1.5 লাখ পাই যদি কাম ভাল কৰে আৰু 50,000, মানে 2 লাখ টকা পাব। ভাল হ'ব না নহ'ব? এনেকুৱা কামবিলাক এতিয়া আহি আছে, মানুহ নাজানে। আমিও ইফালে অহা নাই কাৰণে আপোনালোকে গম নাপায়। চাউল পাই আছে, খাই আছে, প্ৰটিন আছে কাৰণে আমি নাৰিকল আনো নাই? Foto season kalau buang kan? Foto. हर घर नल से जल तार अधीन जल जीवन मिशनत আজি আমি দুৱাৰবাগৰি MLA কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত 10টা প্ৰজেক্ট ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিলোঁ আৰু প্ৰায় 8 কোটি টকাৰ ব্যয় সাপেক্ষে 1072টা ফেমিলিক ইয়াৰ দ্বাৰা বিশুদ্ধ খোৱা পানী আমি যোগান ধৰিবলৈ সক্ষম হ'ম। আৰু মই ভাবোঁ আজি খুব সুন্দৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সপোন আমি সুন্দৰকৈ ফলিয়াবলৈ গৈ আছে। আৰু ইমান ভিতৰুৱা অঞ্চলত পাহাৰৰ মাজত আমি জল জীৱন মিছনৰ কাম আৰম্ভ হৈছে। অত্যন্ত আমি সুখী। চাৰবুৰা ইংটি গাঁৱত আমি উপস্থিত আছোঁ এইমাত্ৰ, আৰু ইয়াত আমি ইউজাৰ কমিটিৰ কাৰণেও অলৰেডি ৰিকমেণ্ড কৰিছোঁ। আৰু এই কমিটিয়ে ভালকৈ চাব কেনেকৈ ব্লিচিং পাউডাৰ দিব লাগে, বিশুদ্ধ খোৱা পানী, বেমাৰ আজাৰ নহ'ব এইবিলাক পানী খায়, তাৰ কাৰণে ব্যৱস্থা খুব সুন্দৰভাৱে কৰা হৈছে। জল জীৱন মিছনৰ যিটো ছিষ্টেম, তাৰ কাৰণে মই আজি ইয়াত চাৰবুৰা ইংটি গাঁৱৰ পৰা
কাৰ্বি আংলঙৰ পবিত্ৰ ভূমিৰ পাহাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ এটা মহৎ উদ্দেশ্য লৈ পেলাই দুখীয়া গাঁৱৰ মানুহক শুদ্ধ খোৱা পানী যোগান ধৰাৰ কাৰণে মই ধন্যবাদ দিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতৰ নেতৃত্বত আমাৰ অসমৰ চুকে কোণে ডেভেলপমেণ্ট হৈছে আৰু আজি পাহাৰতো এই উন্নয়নৰ সোৱাদ পাহাৰবাসী ৰাইজে পাবলৈ সক্ষম হৈছে। মই ধন্যবাদ দিছোঁ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বড়ো ডাঙৰীয়াক। তেখেতে আমাৰ এই স্কিমবিলাক এপ্ৰুভ কৰি দিয়াৰ কাৰণে আৰু তাৰপিছতে আমি এতিয়া এই কামবিলাক কৰিবলৈ সক্ষম হৈছোঁ আৰু এনেকৈ গোটেই আমাৰ সমষ্টিবাসী ৰাইজৰ খোৱা পানীৰ যোগানৰ কাৰণে আমি কাম হাতত লোৱাটো পৰ্যায়ক্ৰমে আমি কৰি যাম আৰু সকলোৱে যাতে বিশুদ্ধ খোৱা পানী পায় সুস্বাস্থ্য ৰক্ষা কৰিবলৈ কাৰণে আৰু এই বিশুদ্ধ খোৱা পানীৰ জৰিয়তে আমাৰ যি ৱাটাৰবৰ্ন ডিজিজ পানীৰ পৰা যিবিলাক বেমাৰ হৈছিল সেইবিলাক মোটামুটি নাইকিয়া হৈ যাব। এটা সুস্বাস্থ্যৰ অধিকাৰী হ'ব আমাৰ ইয়াৰ পাহাৰীয়া ৰাইজে। আচ্ছা, এইটোতো মনিটৰিং কমিটি থাকিব। ইউজাৰ্ছ কমিটি ইয়াতে গঠন কৰা হ'ল নাই? ফ্লেগশ্বিপ প্ৰগ্ৰাম হৰ ঘৰ নল সে জল, তাৰ কাৰণে যি জল জীৱন মিছন তাৰ এটা প্ৰগ্ৰাম মই হাতত লৈ পেলাই আহিছোঁ। ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিলোঁ আজি 10টা প্ৰজেক্ট আৰু ইয়াৰে প্ৰায় 12টামান গাঁও আৰু 1072টা ঘৰ আমি খোৱা পানী দিম, বিশুদ্ধ খোৱা পানী, পিয়'ৰ ড্ৰিংকিং ৱাটাৰ ইয়াৰ পৰা পাব। 6 মাহৰ ভিতৰত আমি কমপ্লিট কৰিম। আফটাৰ 6 months the people of this hilly area will get pure drinking water. স্যার কোন কোন এরিয়া পাবো না? আমাৰ গাঁৱৰ লিষ্টখনি কোনটো আছিলে? মালাচি, চাৰব্ৰাংটি, কান্দেটেৰং, বিজুলি, আংচং টকবি, ডাকিৰাম ৰংহাং, চাৰ্থে ৰংফাৰ আৰু চাৰচিংটেৰাং। এই গাঁওবিলাকত ইয়াৰ এইটো দুৱাৰবাগৰি এইখিনি অঞ্চলতে আৰু বহুত আছে। আমাৰ ডেৰিং সাইডত আহিব না স্যার? চবতে জেগা হৰ ঘৰ নল সে জল ফেজ ৱাইজ হৈ থাকিব। এতিয়া নতুন প্ৰথমতে আছিলে আমাৰ পুৰণা যিবিলাক সেইবিলাক সেইটো ডিফাং হৈ থকাবিলাক ৰিপেয়াৰ কৰি পেলাই আমি তাত পানী দিলোঁ। সেইটো কাৰণ অলৰেডি এটা টেংকিবিলাক আছিলে আমাৰ ইজি হ'ল। এতিয়া ছেকেণ্ড ফেজত নতুনকৈ আৰম্ভ হৈছে। থাৰ্ড ফেজত আকৌ ছাৰ্ভে হ'ব যিখিনি লেফ্ট অভাৰ যিটো হেৰি আছে ভিলেজ এইবিলাকো কভাৰ কৰাব। যেতিয়ালৈকে চলি থাকে জল জীৱন মিছন, উই হোপ ডেট উইদিন 2024 more than 60% of the villages will be covered. স্যার আমাৰ ডেৰিঙত SOPD স্কিমবোৰ ৰাস্তা বনাই আছে, এতিয়ালৈকে আদায় হোৱা নাই। তাকে এইবোৰ কথা অলপ কৈ দিবচোন। ডেৰিঙত কোনখিনি আছিল ৰাস্তা? তাত হোৱা নাই, কোনখিনিত আছে? বনাই আছে মানে ৰখি কৰিছে মানে আচ্ছা, কাউন্সিলৰ আণ্ডাৰত যদি বনাই আছে মোৰ জ্ঞাত নহয়, কিন্তু ষ্টেট ফাণ্ডৰ পৰা বনোৱা ৰাস্তাটো মই গম নাপাওঁ। আমি দলামাৰাৰ পৰা এতিয়া যিখিনি পেভাৰ্ছ ব্লক আছে জাম্বিলি আথঙৰ পৰা এইখিনি কৰা আৰু সেই বাকী থকা দলামাৰা বজাৰৰ পৰা এইখিনি এইবাৰ দিছোঁ। সেইটো কমপ্লিট হ'ব মোৰ যিটো SOP। আৰু এটা বাগানৰ মাজতে আমি আৰু এটা ৰাস্তা বনাম আমাৰ দলামাৰা লক্ষীমন আশ্ৰমলৈ। তাৰপিছতে আৰু 7খন ব্ৰিজ এই দুৱাৰবাগৰিত লোৱা হৈছে SOPDৰ থ্ৰুৰে, যিটো আমাৰ নাবাৰ্ডৰ পৰা হ'ব। এইটো ৱৰ্ল্ড বেংকৰ পইচা দি অনা হৈছে। ষ্টেট গভৰ্ণমেণ্টৰ পৰা অনাখিনি আছে। কাউন্সিলৰখিনি একচুৱেলি মোৰ নলেজত নাই কোনখিনি কৰিছে। আপুনি MSCৰ লগত কথা পাতিলে আপুনি ডিটেইল আপুনি গম পাব। তেনেহ'লে CPMD ৰোড কথা আপুনি? আমি হয় CPDMDৰ কাৰণে ৰাখিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অলৰেডি ফাইল যিটো ফৰৱাৰ্ড কৰি দিছে। আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট গাডকাৰী ডাঙৰীয়াকো লগ ধৰিছোঁ।